Hello guys, welcome back to our YouTube channel. এজুকে লাগিলে হেনো ভৰি এইটো শৰ্ট এটা কৰিলো আৰু কৰিবলৈ আছে তাই ফটো পোষ্ট দিছে বাই সকলোকে আমাৰ ইউটিউব চেনেল তুলিকা দীপিকা এণ্টাৰটেইনমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত ভিডিঅ' বনাবলৈ আহিছোঁ আৰু কেনেকুৱা লাগে কি হয় জনাব আপোনালোকে। এটা গাঁৱলীয়া পৰিৱেশত গাঁৱৰ ছোৱালী হিচাপে ধুনীয়াকৈ ওলাই মেলি আহিছোঁ, দুকোচাকৈ চুলি বান্ধি। কেনেকুৱা পায় ভিডিঅ'টো জনাব। আৰু মোৰ লগত আৰু দুজনী ভণ্টি আছে, তেওঁলোককো দেখাম, মোক অলপ হেল্প কৰি দিব ভিডিঅ'টো বনোৱাত। সেয়াই আৰু কি হয় চাই যাব আপোনালোকে। এয়া পথাৰৰ মাজত বোকা গছকি আহিছোঁ, দেখিছেনে আপোনালোকক দেখাবলৈ। এই দুজনী ভণ্টি মোৰ লগত। এজোকেই লাগিলে হেনো ভৰিত জোক লাগিছে, তথাপিও আমি এনেকৈ ভিডিঅ' বনাবলৈ আহিছোঁ। কৈ দিয়া তোমালোকক কেনেকুৱা লাগে। এইজনীয়ে ভণ্টি সুকন্যা নেওগ, তাইও মোৰ লগত ভিডিঅ' কৰে, আপোনালোকে দেখিছে। নাচে, ভাল নাচে, শিকি আছে আৰু। কোৱা কেনেকুৱা লাগিছে। বাকী ভালেই লাগিছে আৰু বাৰ লগত কাম কৰিবলৈ পাই, শিকাই যায় যিমান পাৰে। আপোনালোকে চাই যাব, ভিডিঅ'বোৰ এনেও পাইছে ইউটিউব চেনেলত। তাকে চাব, তাইকো সেই উৎসাহ দিব এনেকৈ ভিডিঅ' বনাই যাবলৈ, নাচিবলৈ। এজনী ভণ্টি আছে, কোৱা। ভাল লাগে সদায় বাহঁতে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তাকে সদায় বাহঁতক আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব। তাকে ধন্যবাদ। তাইও নাচে, তাইও চেষ্টা কৰিছে এইবিলাক নাচিবলৈ। তাকে আৰু মোৰ লগত অকণমান সহায় হয় তাহাঁতৰ দুজনীৰ কাৰণে। আপোনালোকে চাব, কেনেকুৱা পাই জনাব। এয়া আহিছোঁ ভিডিঅ'টো কৰিব। আমি প্ৰায় ভিডিঅ' বনাই থকা পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ইয়াত চাওক, এইটো আমাৰ গাঁৱৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ, ঘৰৰ ওচৰতে পথাৰৰ মাজত যিবিলাক আচলতে আমাৰ ভিডিঅ' আপোনালোকে দেখি আহিছে ইমান দিনে। সকলোৱে সোধে ক'ত ভিডিঅ' কৰিছা, কেনেকৈ কৰিছা। আচলতে আমি ইয়াৰ মাজতেই কৰোঁ, ভাল লাগে আৰু গাঁৱৰ পৰিৱেশৰ মাজত ভিডিঅ' কৰি। এতিয়াও সেই তেনেকেই কৰিবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে চাব ভিডিঅ'টো আৰু জনাব কেনেকুৱা পায়, কেনেকুৱা হৈছে। আৰু এনেদৰে আমাক মৰম কৰি থাকিব। ভিডিঅ'টো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। শৰ্ট এটা কৰিলো আৰু কৰিবলৈ আছে তাই ফটো পোষ্ট দিছে বাই ফটো পোষ্ট দি আছোঁ ওচৰলৈ। ফটো পোষ্টবোৰ একদম ভাল উঠা নাই, চুলি তুলি গোটেই বতাহত বেয়া কৰি পেলাইছে। ভালে উঠিছে। চাই থাকিব কেনেকুৱা হয়। এতিয়া বাহঁতৰ ফটো মৰা প্ৰস্তুতি চলি আছে। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া বায়ে ভিডিঅ' বনাই আছে, আপোনালোকে দেখিছে। বাক যাতে উৎসাহ দিব, আপোনালোকৰ মাজলৈ এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াব পাৰে। এতিয়া আমাৰ এইটো ড্ৰেছত ভিডিঅ' কমপ্লিট হ'ল। গাঁৱৰে ছোৱালী, ভিডিঅ'টো চাবলৈ আপোনালোকে একদম নাপাহৰিব। মই অতি সোনকালে এই কভাৰ ভিডিঅ'টো আপোনালোকলৈ পঠাম। আপোনালোকে সকলোৱে চাব আৰু কেনেকুৱা পায় নিশ্চয় জনাব। ইমান দিনে যিসকলে মোক মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে লাইক, কমেণ্ট কৰিছে, ধুনীয়া ধুনীয়া আপোনালোকৰ কমেণ্টবিলাকে মোক বহুত প্ৰেৰণা দিছে, বহুত উৎসাহ দিছে আৰু নতুন নতুন ভিডিঅ' বনাই যাবলৈ। মই বহুত বেলেগ বেলেগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। ক্লাছিকেল, ধৰক সত্ৰীয়া, ভাৰতনাট্যম, যিকোনো সৃষ্টিমূলক আধুনিক নৃত্য আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে চাই ভাল পায়। আৰু কেনেকুৱা ধৰণৰ কি গীতত নৃত্য কৰিব লাগে বা কেনেকুৱা ধৰণৰ গীতত নৃত্য কৰিলে আপোনালোকে চাই ভাল পাব, মোক নিশ্চয় জনাব। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু কেইটামান শ্বট বাকী আছে বেলেগ এটা ড্ৰেছত, চাদৰ মেখেলাত। আপোনালোকে চাব, জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। যিসকলে আমাৰ এই তুলিকা দীপিকা এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব, যাতে মই যিবিলাক ভিডিঅ' আপোনালোকলৈ দিওঁ যাতে অতি সোনকালে আপোনালোকে ন'টিফিকেশ্যন পায়, তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এইটো ড্ৰেছত ভিডিঅ' কৰিবলৈ আহিলোঁ, চাদৰ মেখেলা। আৰু কোনটো ড্ৰেছত আপোনালোকে ভাল লাগিছে সেইটো ক'ব।
আৰু বিশেষ এতিয়া ভিডিঅ' কৰিবলৈ নাই, কেইটামান ভিডিঅ' শ্বুট কৰা হ'ল আৰু অতি সোনকালে ভিডিঅ'টো এডিট কৰি আপোনালোকৰ মাজলৈ পঠাই দিম আৰু কেনেকুৱা পায় নিশ্চয় জনাব। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু সেয়া ভণ্টিহঁতো গৈছে ঘৰলৈ। ঘৰা-ঘৰি বহুত গৰম উঠিছে, মোৰো বহুত গৰম উঠিছে ৰ'দত ভিডিঅ' কৰি আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। এনেদৰে আমাক মৰম কৰি যাব, উৎসাহ জনাব ভিডিঅ' বনাবলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অনাৰ আশাৰে আজিলৈ বাই, ধন্যবাদ।